নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে কুশলে আছে। বৰ্তমান আপোনালোকৰ আশীৰ্বাদত মোৰো ভাল। আজি দেখুৱাবলৈ লৈছোঁ আমাৰ ককা দেউতাৰ তিথি মানে বছৰেকীয়া শ্ৰাদ্ধ। আজি আমাৰ ঘৰত গোপিনী ভকত ভৰি পৰিছে জানেনে, ইমানেই ভাল লাগিছে নহয়। এইফালে নাম কীৰ্তন ভাগৱত সকলোবোৰ হৈছে। চাওকচোন বাৰু, ইমান ধুনীয়া লাগিছে নহয় দেখি। ভকত বৈষ্ণৱ থাকিলে সঁচাকৈ খুব ভাল লাগে ঘৰখন, নহয়নে বাৰু। এইফালে চাহ দিছে, চাহ খাই হ'লেই আচলতে এগৰাকী লাষ্টত আহিছে, তো তেওঁক চাহ দিয়া হৈছে। এইফালে চাওকচোন বাৰু, তেওঁ কৈছে মোক নুঠাবি, তেওঁ সেইবাবে উঠি দিলে। সকলোৱে কেমেৰাৰ সন্মুখত ওলাবলৈ টান পায়। এইফালে আমাৰ ভাইটি আছে, মানে মোৰ মানুহজনৰ ভায়েক, আমাৰ দদাই ল'ৰা, আৰু এইফালে আমাৰ গোপিনীসকল বহি আছে। চাওকচোন, অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ গাঁৱলীয়া নিয়মবোৰ কেনেকুৱা। চাওকচোন বাৰু, কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। ইফালে ধুনীয়াকৈ নাম কীৰ্তন কৰি আছে। এইফালে আমাৰ গোপিনীসকলে চানা মগু ধুইছে। চানা বুলি ক'লে হয়তো সকলোৱে ভুল বুজিব, বুট বুলি কয় বহুতে। মই চানা কোৱা অভ্যাস আছে, তো মই চানা বুলিয়ে কৈ পাওঁ। যি কি নহওক, চাওকচোন বাৰু আপোনালোকে। এইফালে আমাৰ পেহী আৰু আমাৰ খুৰীয়ে ধুই আছে। খুব ভাল লাগে জানে এনেকুৱাকৈ হ'লে মানে। এইফালে আমাৰ ভকত বৈষ্ণৱসকল, এইফালে আমাৰ মাহী, এইফালে পেহীয়ে ধুয়ে আছে। যিহেতু মগুত বহুত বাকলি ওলায়, সেইবাবে সকলোবোৰ চাফা কৰিছে পেহীয়ে। এইফালে আমাৰ বৌয়ে চিৰা জাৰি আছে, যিহেতু ভকতৰ জলপান চিৰা গাখীৰ তেনেকৈ কৰা হৈছে। এইফালে গুড় কাটি আছে আমাৰ ৰূপালীয়ে, জাজনীয়ে কাটি আছে গুড়, মানে মোৰ ভাইটিৰ মানুহজনী। এইফালে আমাৰ সবিতাই ভাগিন বোৱাৰী এগৰাকীয়ে কাঁহী বাতি ধুই আছে। কাঁহী বাতি মানে এনেই আখলিছে আৰু এইফালে নাম কীৰ্তন কৰি আছে। চাওকচোন বাৰু, সঁচাকৈ খুব ভাল লাগে নহয়নে বাৰু। এইফালে ভুলৰ হেৰি ওলমি আছে, মানে ভুল শুকাই গ'ল। চাওকচোন বাৰু আপোনালোকে, সঁচাকৈ ভাল লাগে নহয়নে বাৰু। এইফালে জলপানৰ ব্যৱস্থা কৰিছে, জলপান দিয়াত লাগিছে আমাৰ খুৰীয়ে। এইফালে আমাৰ ভকত বৈষ্ণৱসকলে জলপান খাইছে, এনেকৈ চোতালতে খাইছে। যিহেতু ছাঁ পৰি আছিলে ৰভা বুলি তেনেকৈ দিয়া নাই, আমাৰ গেৰেজতে কৰা হৈছে, গাড়ী গেৰেজতে গাড়ীখন উলিয়াই দিয়া হৈছে। এইফালে ভকতসকলে ৰ'দতে বহি জলপান খাই আছে। এইফালে দেউতাই বহি লৈছে ওচৰতে, তেনেকৈ খাইছে আমাৰ ভকতসকলে। চাওকচোন বাৰু আপোনালোকে, কেনেকুৱা লাগিছে জনাবচোন দেই। সঁচাকৈ গাঁৱৰ নিয়মবোৰ সঁচাকৈ ভাল লাগে নহয়নে বাৰু। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, আৰু যিসকলে মোৰ পেজটো ফ'ল' কৰা নাই মই মাজতে কৈ থওঁ, আপোনালোকে ফ'ল' কৰি দিব দেই, ফ'ল' নকৰাকৈ নাথাকিব। চাওকচোন বাৰু, আমাৰ ভকতসকলে ইমান ধুনীয়াকৈ ৰ'দত বহি খাইছে সকলোৱে, খুব ভাল লাগে নহয়নে বাৰু। এইফালে আমাৰ গোপিনীসকলেও খাইছে, ইয়াতে দিয়া হৈছে গোপিনীসকলক। চাওকচোন বাৰু, এইফালে আমাৰ দাদাই খাইছে, মানে বৰজনাই হয়। এইফালে জলপান খাই উঠাৰ পিছত আমাৰ মাহ প্ৰসাদ দিয়া হৈছে। শৰাই ভাঙিলে, সেইবাবে মাহ প্ৰসাদ বিলোৱা হৈছে। এতিয়া আমাৰ দদাই এজনে বিলাই আছে। চাওকচোন বাৰু, বছৰেকত এবাৰেই আহে, যিহেতু খুব ভাল লাগে জানেনে। এইফালে গোপিনীসকলক দিব এতিয়া। চাওকচোন বাৰু, সঁচাকৈ ভকত বৈষ্ণৱ ঘৰলৈ আহিলে বুলি ক'লে বহুত ভাল লাগে নহয়নে বাৰু। এইফালে গোপিনীসকল, আজি ৰাতিপুৱাৰ পৰা ভিডিঅ' দিবই পৰা নাই জানেনে, যিহেতু ব্যস্ততাৰ মাজত আছোঁ আজি। এইফালে মাছ ফ্ৰাই কৰি আছে, যিহেতু ভোজৰ আয়োজন কৰা হ'ব ৰাতিলৈ। ৰাতি মানে প্ৰায় 4টা বাজিলেই, বনাওঁতে ৰাতিয়ে হ'ব দিয়কচোন। এইফালে আমাৰ বৰজনাই মাছ ফ্ৰাই কৰি আছে। মাছবোৰ বৰ ধুনীয়াকৈ ৰঙা কৰি ফ্ৰাই কৰিছে, দেখিছেনে। ইমান ধুনীয়া লাগিছে নহয় মাছখিনি দেখি, নহয়নে বাৰু। খাওঁ লাগি গৈছেগৈ নহয়নে। এইফালে ফ্ৰাই কৰিয়ে আছে, বাহিৰতে কৰা হৈছে ভোজৰ আয়োজন।
লোকেল মাছ ফ্ৰাই কৰি আছে। আমাৰ ঢলাত লোকেল মাছ সঁচাকৈ বহুত পোৱা যায় জানেনে। এইফালে আমাৰ গোপিনীসকলে, গোপিনী মানে বোৱাৰীসকল আৰু বোৱাৰীসকলে এইফালে চব্জি কাটিছে, শাক চব্জি এইফালে কটা হৈ গ'ল, চব মিক্স কৰি কাটিছে। এইফালে ভোজ খোৱাই হ'ল চাওকচোন বাৰু। সকলোবোৰ দেখাই দিছোঁ আপোনালোকক, কেনেকুৱা পালে জনাব দেই, নজনাকৈ নাথাকিব। এইফালে ভকতসকলে প্ৰথম খাই লৈছে, ভকতসকলক গোপিনীসকলক প্ৰথম দিয়া হয়, তাৰপিছতহে বাকীবোৰ। চাওকচোন বাৰু আপোনালোকে। এইফালে গোপিনীসকলে খাই আছে আমাৰ। এইফালে দিছে, বাহিৰতো অলপ দি দিছে, যিহেতু সৰু সৰু ল'ৰা ছোৱালী বহুত আছে, সিহঁতৰ ভোক লাগে বহুত জল্দি, সেইবাবে ভকত গোপিনীসকলক খুৱাই সৰু সৰু কণ কণ মাইনাহঁতক বহাই দিছে। চাওকচোন বাৰু কেনেকুৱা লাগিছে। আজি আমাৰ ঘৰখন আলহী অতিথিৰে ভৰি পৰিছে জানেনে। ইমান ভাল লাগে নহয় এনেকৈ আলহী অতিথি আহি থাকিলে, সঁচাকৈ ভাল লাগে। হ'ব দিয়ক এতিয়া, মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু পেজটো ফ'ল' কৰি দিব।